morning, everyone. So it's a very beautiful good morning because it's raining now. ইমান ধুনীয়া বতৰ এইটো ইমান বাহিৰত বৰষুণ দি আছে কি ধুনীয়া ভিউ টুক টুককৈ পানী পৰি আছে সেউজীয়া ঘাঁহৰ ওপৰত ও মাই গড what a beautiful scenery oh my god it's really awesome so everyone আশা কৰোঁ ভালেই আছে সকলে so আজি এনেকুৱা এটা মানে ডিছকাছ কৰিবলৈ ওলাইছোঁ এটা টপিক য'ত যে আমি যদি চাওঁ যে কোনো এটা থিম যিকোনো এটা থিম এই থিমটো আমি যে কমন পিপুলৰ ওপৰত বা কমন পিপুলসকলৰ মানে মাজত কেনেকৈ সেইটো আমি সোমাই দিব পাৰোঁ যে আমি যদি চাওঁ যে কাগজত ধৰক লিখা আছে যে স্মকিং কিলছ বা মেইনটেইন চাইলেন্স এনে কাগজত চিম্পলকৈ লিখা আছে কিন্তু সেনেকৈ যদি লিখাই থাকে যে যিখিনি মানুহে পঢ়িব পাৰে এই পঢ়িব পৰা মানুহখিনি হয়তো সেইখিনি কি কৰিলে বুজি পালে যে এইটো কি কৰিব লাগে বা কি কৰিব দিয়া নাই কিন্তু যিখিনি মানে কমন পিপল আছে যে যিখিনি মানে কি যে ধৰক আখৰ চিনি নাপায় তেওঁলোকে সেই বস্তুখিনি কেনেকৈ গম পাব কেনেকৈ তেওঁলোকৰ মাইণ্ডত সোমাব যে সেই যিটো মানে ডাইৰেকশ্যন দিয়া আছে সেই ডাইৰেকশ্যনটো আচলতে কিহৰ বিষয়ে কোৱা আছে গতিকে এনেকুৱা ধৰণৰ যিবিলাক মানে মানে মেইন টপিক আছে যিবিলাক আমাৰ কাৰণে বহুত মানে কি উপকাৰ হোৱাৰ মানে বহুত চান্স আছে যে সেই যিটো টপিক যেনে ধৰক লিখা আছে ন' পাৰ্কিং কিন্তু ধৰক সেইটো ধৰক কোনোবাই চিনি পোৱা নাই মানে কি আখৰবিলাক চিনি নাপায় তো তেখেতে ধৰক তাৰে তলতে মানে কি কৰি দিলে পাৰ্কিং কৰি দিলে গতিকে তেওঁতো ফাইন কাটিবই ন কিন্তু আমি যদি সেই যিবিলাক ন' পাৰ্কিং লিখা আছে বা সেই বস্তুখিনি যদি আমি সেই কমন পিপুলসকলৰ মাজত আমি কেনেকৈ মানে কি কৰিব পাৰোঁ যে ভিউটো আনিব পাৰোঁ যে এই বস্তুটো কি কৰিব দিছে যে ন' পাৰ্কিং কাগজত লিখাতকৈ যদি আমি সেই বস্তুখিনি ভিজুৱেলি তেওঁলোকৰ মাজত আনি দিওঁ তেতিয়াহ'লে তেওঁলোকে সেই যিটো টপিক আছে মানে কি এই যিটো মানে হেডলাইন আছে বা যিটো থিম আছে সেই থিমটোৰ ওপৰত তেওঁলোকৰ এটা কি যাব যে নলেজ আহিব যে এই বস্তুটো মানে এই বস্তুটো মানে এইটো মানে কি এইটো কৰিব নালাগে বা এইটো কৰিব লাগে গতিকে আজি এনেকুৱা এটা মই ভিডিঅ' দেখাম য'ত আমাৰ আজিকালি চিনেমা ষ্টাৰ্টিঙৰ সময়ত বা বিভিন্ন অফিচবিলাকৰ নেকি ৱালত এইবিলাক থাকে লিখা যে ন' স্মকিং এৰিয়া এনেকুৱা লিখা থাকে আৰু চিনেমাবিলাকৰ যিবিলাক আগত মানে ফাৰ্ষ্ট ষ্টাৰ্টিঙৰ আগত এইবিলাক ভিডিঅ' দেখাই থাকে এইটো বিষয়ে আজি কি ক'ম যে কেনেকৈ আমি এইটো মানে কি মানুহবিলাকৰ মাজত মানে কি আমাৰ সমাজৰ মাজত এইটো আমি কি কৰিব পাৰোঁ এৱাৰনেছ আনিব পাৰোঁ আমি কি যে লিখাৰ মাধ্যমেৰে নহয় অকল যে কাগজত লিখা আছে তেনেকৈ হয় আমি কেনেকৈ আনিব পাৰোঁ যে ভিডিঅ'ৰ মাধ্যমেৰে যে আমি সেই বস্তুটো তেওঁলোকৰ মাজত কেনেকৈ আনিব পাৰোঁ যে এই বস্তুটোৰ মানে কি এইখিনি যে তেওঁলোকৰ মনত এটা কি আহি যাব পাৰে যে আইডিয়া আহি যাব পাৰে যে এই বস্তুটোৰ প্ৰতি আমি কি কৰিব লাগিব এৱাৰনেছ আনিব লাগিব গতিকে এনেকুৱা এটা ভিডিঅ' আজি মই এনেকৈ শ্বেয়াৰ কৰিম য'ত তাত মেইন থিমটো আছে কি যে স্মকিং কিলছ মানে কি ধূমপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক এনেকুৱা বুলি ক'ব পাৰি বা ধূম্ৰপানে কি কৰে জীৱন মানে কি মানে ধ্বংস কৰে এনেকুৱা আৰু এনেকুৱা চ' আপোনালোকে ভিডিঅ'টো চাব সেই ভিডিঅ'টোৰ পৰা এনেকুৱাকৈ মানে প্ৰেজেণ্টেশ্যন কৰিছে যে তাতে সেই ভিডিঅ'টোৰ মাধ্যমেৰে একদম ইজিলি এজন সাধাৰণ মানুহেও কি কৰিব পাৰে সেই যিটো থিম সেই থিমটো তেওঁৰ মনত এনেকুৱাকৈ সোমাই যাব যে সেই বস্তুটো তেওঁৰ একদম সম্পূৰ্ণভাৱে বুজি যাব তেওঁৰ আৰু সেই বস্তুটোৰ ওপৰত একো কি নাথাকিব যে তেওঁৰ একো দাব নাথাকিবই যে তেওঁ একেবাৰেই বুজি যাব যে স্মকিং কিলছ এনেকুৱাকৈ ভিজুৱেলি যদি আমি কি কৰিব পাৰোঁ যে বিভিন্ন থিমবিলাক যদি আমি মানুহৰ মাজত যদি আমি কি কৰিব পাৰোঁ মানে প্ৰচাৰ কৰিব পাৰোঁ তেতিয়া সেইবিলাক কামত আহিব আমি যদি অকল কাগজত লিখি থওঁ তেনেকুৱাকৈ হয়তো কিমান পৰিমাণে কামত নাহিব যিখিনি শিক্ষিত আছে সেইখিনি মানুহে হয়তো এইখিনি বুজি পাব কিন্তু যিখিনি জেনেৰেল পিপল আছে তেওঁলোকৰ কাৰণেতো আমি ভাবিব লাগিব ন গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ লেটছ গ'